নমস্কাৰ মই আজি অসমবাসীলৈ বিশেষ অনুৰোধ কৰিব ওলাইছোঁ ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰ সিজন 5 নব'জিত নাৰ্জাৰী গোলাঘাটৰ বাসিন্দা তেখেতে গোলাঘাট জিলাৰ সন্তান তেখেতে ডিআইডিত টপ 10ত সিলেকশ্যন হৈছে সেয়েহে অসমবাসী ৰাইজক তেখেতৰ মূল্যৱান ভোট দি জয়যুক্ত কৰাৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক ভোট দিয়া মোবাইল নাম্বাৰটো হ'ল 9152915246 তেখেতক ভোট দিয়া টাইমিংটো হ'ল অহাকালি শনিবাৰ ৰাতি 9 বজাৰ পৰা সোমবাৰ ৰাতিপুৱা 9 বজালৈ ভোটিং লাইন খোলা থাকিব সেয়েহে সকলো অসমবাসী ৰাইজক লগতে আমাৰ অসমত বিভিন্ন জিলাত বাস কৰা বড়ো সকলক তেখেতক মূল্যৱান ভোট দিয়া মই অনুৰোধ জনাইছোঁ যাতে ভোট দি তেখেতক জয়যুক্ত কৰে আৰু অসমৰ বাবে তেখেতে সুনাম কুৰাই আনাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু বিভিন্ন জিলাত আমাৰ বসবাস কৰা লোকসকললৈ অনুৰোধ জনাইছোঁ মই কামৰূপ মহানগৰ জিলা কমিটি সংযুক্ত বড়ো গণমঞ্চৰ হয় যাতে তেখেতক মূল্যৱান ভোট দি জয়যুক্ত কৰক অসমবাসী ৰাইজে লগতে বিভিন্ন জনগোষ্ঠী লোকসকলে তেখেতক যাতে ভোট দি জয়যুক্তি কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ মই অলপ আগতে তেখেতৰ মোবাইল নাম্বাৰটো কৈছোঁ আৰু এবাৰ ক'ম 9152915246 নাম্বাৰত তেখেতক ভোট দি জয়যুক্ত কৰক টাইমিংটো হ'ল অহাকালি শনিবাৰ ৰাতি 9 বজাৰ পৰা সোমবাৰে ৰাতিপুৱা 9 বজালৈ ভোটিং লাইন খোলা থাকিব তেখেতক ভোট দিলে মিছ কল দিলে তেখেতৰ ভোট দিয়া বুলি আপোনালোকৰ মোবাইলত এটা কনফাৰ্মেশ্যন মেছেজ আহিব যাতে আপোনালোকে ভোট দি তেখেতক জয়যুক্ত কৰাৰ বাবে মই অনুৰোধ জনালোঁ ধন্যবাদ